হেল্ল' ফ্ৰেণ্ডছ, আজি মই বনাব লৈছোঁ গাজৰৰ হালোৱা। এয়া মই গাজৰ লৈছোঁ, নাৰিকলৰ গুড়া লৈছোঁ আৰু গাখীৰ লৈছোঁ, এয়া কাজু লৈছোঁ আৰু এতিয়া বনাবলৈ ষ্টাৰ্ট কৰি দিছোঁ। ব'লক তেতিয়াহ'লে চাই থাকোঁ। এতিয়া মই ঘি লৈছোঁ 2 চামুচ, এই চামুচখনেৰে। আৰু মই গেছটো একদম ল' ফ্লেমত ৰাখিছোঁ, নহ'লে গাজৰখিনি জ্বলি যাব। এতিয়া মই গাজৰখিনি দি দিছোঁ কেৰাহীত। গাজৰৰ পানীখিনি যেতিয়ালৈকে শুকাই নাযায় তেতিয়ালৈকে মই লাহে লাহেকৈ এনেকৈ লৰাই আছোঁ হেতাখন লৈ। আপোনালোকে দেখিছেই। এনেকৈ আৰু গাজৰখিনি শুকাই গৈছে। এতিয়া মই দিছোঁ নাৰিকল। এতিয়া মই দিব লৈছোঁ চেনি। চেনি মই জোখ লোৱা নাই, কাৰণ মই যিমান মিঠা খাই ভাল পাওঁ সেইটো অনুযায়ী মই চেনিখিনি লৈছোঁ। আপোনালোকে চেনি মিঠা যিমান খাই ভাল পায় সিমানেই দিব। আৰু এতিয়া মই দিছোঁ গাখীৰ। এই গ্লাছটোৰে মই 1.5 গ্লাছ গাখীৰ দি দিছোঁ ইয়াতে। আৰু এতিয়া মই দিব লৈছোঁ কাজু। এতিয়া মোৰ হালোৱা হ'বলৈ হৈছে আৰু দেখিছে গাখীৰখিনি শুকাই গৈছে। গোন্ধ কিন্তু বৰ ধুনীয়া আহিছে দেই। আপোনালোকক পাছত দেখাই আছোঁ। ফ্ৰেণ্ডছ, মোৰ গাজৰৰ হালোৱা ৰেডি হৈ গ'ল। এয়া চাওক। আৰু অলপ টাইম ঠাণ্ডা হ'বলৈ দিম। এতিয়া গৰম হৈ আছে। ঠাণ্ডা হোৱাৰ পিছত মই খাই চাম আৰু কেনেকুৱা লাগিছে আপোনালোকক জনাম। আৰু এতিয়া মই আছোঁ বাহঁতৰ ঘৰত, মানে আইচবেটাৰ ঘৰ আহিছোঁ। এতিয়া হালোৱা খাই আছে। মই অথনি বনোৱা আলু আহিছোঁ তাইলে অকণমান। এয়া ভণ্টি আনিলে হালোৱা খাই আছে, খুব টেষ্টি বনাইছে। নাজানো কি কি দিছে, কাজু বাদাম আৰু কিবা কিবি দিছে আৰু, কিন্তু টেষ্টটো বহুত মজা আছে, টেষ্টি বঢ়িয়া। আৰু অলপ পিছত আমি ৰুটি আৰু মাংস খাম, আপোনালোকক দেখাইছোঁ। ইয়াত আৰু আকৌ মাংস আৰু পুৰি খোৱা হ'ব। আজি মজাই আৰু, বতৰো এনেকুৱা। খং কৰিছা আজি, মানে তাৰ টোপনি পূৰ নহ'ল, সেইটো কাৰণে অকণ মনটো মাৰি আছে আৰু ন। চক, আমাৰ আইচ বেটা ডাঙৰ হৈছে আৰু এইবাৰ ডিচেম্বৰ 1 তাৰিখে 4 মাহ হ'ব তাৰ কমপ্লিট।
আইছ বেটা দেখিছে এনেকৈ মাকৰ কোচত বহিব পৰা হৈছে আৰু ল'ৰাটো হাই কৈ দিয়া ভৰি মাৰিছে চাব দেই আপোনালোকে আইছ বেটা দেখাই দিয়া ফুটবল খেলিবা ন তুমি দেখাই দিয়া ফুটবললৈ চাই আছে এতিয়া বনাব লৈছোঁ মাংস এয়া ভাবিলোঁ মাংসখিনি মেৰিনেট কৰি লওঁ ইয়াৰ যোগাৰখিনি দিব লৈছোঁ হালধি এয়া নিমখ এয়া ধনিয়া পাউডাৰ কাইলৈ আকৌ ডিব্ৰুগড় যাব দিব এটা দেখা নাই প্ৰস্তুতি চলি আছে দেখিছে মাংস কুটুমাই মোক খোৱা বনোৱা খাই পোৱা নাই অকণ পাছতে খাবা এয়া মই চিকেন লৈছোঁ আৰু জলকীয়া কেঁচা জলকীয়া বিলাহী আৰু পিঁয়াজ আৰু ইয়াতে মানে মেৰিনেট কৰা আছে চব মছলা ধনিয়া পাউডাৰ হালধি নিমখ দি আধা ঘণ্টামান মেৰিনেট কৰি ল'লোঁ তেতিয়াতো দেখাইছিলা তুমি আৰু এতিয়া তেল দিম
এতিয়া মই গেছটো একদম ল' ফ্লেমত ৰাখি অকণমান ঢাকি থৈ দিম। এতিয়া অলপ সময়ৰ কাৰণে ঢাকি থৈ দিম। Ready, and we are doing this Puri. Thank you so much. I was saying, I mean, taste koi sound in the